হেল্ল' এভৰিৱান, ঘৰত আছিলোঁ বুলিতো গম পায়। আজি পিছে মই ৰুমলৈ যাবগৈ লাগিব আৰু ৰুমলৈ যোৱাৰ সময়ত মোৰ অৱস্থাটো ঠিক এনেকুৱা হয়। বাছত, টেম্পুত ঘূৰি ঘূৰি একদম যাবলৈ মন নাযায় আৰু আজি আচলতে অলপ দেৰিও হৈ গ'ল। আৰু তাতোতকৈও ডাঙৰ কথা যে মোৰ সেই মাহৰ বিশেষ দিনকেইটা চলি আছে আৰু এইকেইটা দিনত মোৰ টিভিৰ এডভাৰটাইজমেণ্টৰ নিচিনাকৈ বেডমিণ্টন বা ভলীবল খেলিবলৈতো একদমেই মন নাযায়, খালি বিচনাত শুই থাকিবলৈ মন যায়। এইবোৰ এনেই দেখুৱাবলৈ বা ক'বলৈহে, মনটোৱে কিন্তু একদম শুবলৈহে বিচাৰে। তথাপিতো মোৰ বাৰু শুৱা নহ'ল, কাৰণ আহিয়ে মই বনাবলগীয়া হ'ল আৰু ৰাস চলি আছে নহয়, যোনটো ইমান ধুনীয়া লাগিছিলে। আৰু ইমান যে প্ৰেছাৰ চলি আছে নহয়, প্ৰেক্টিকেল ইণ্টাৰনেল, থাৰ্ড ইণ্টাৰনেল আৰু প্ৰেক্টিকেল ফাইনেল চব একেলগে আহি পৰিছে, গতিকে পঢ়িবও লাগিব। সেইকাৰণে পঢ়াৰ লগতে প্ৰেক্টিকেলো কৰি আছোঁ আৰু মোৰ অলপ মুডটো অকণমান বেয়া। খাওঁতে দেখিছে নহয় মুখখন, একেবাৰে খাবলৈও মন যোৱা নাই, ভাগৰো লাগিছে। আৰু বেলেগে পেম্পাৰ কৰক বা নকৰক, নিজকে নিজে পেম্পাৰ কৰি থাকোঁ। চকলেট এটা আনি খাই লোৱাতহে অলপ ভাল লাগে। প্ৰেছাৰ যিমানেই নাথাকক, মন যোৱা কামটো আকৌ কৰিমেই নহয়। মাণ্ডালা আৰ্ট এটা কৰিছিলোঁ, তাকে বৰ বেছি ভাল নহ'লে। বাকী আজিলৈ আহিছোঁ।